Hello everyone, আগৰ ভিডিঅ'টোত মাইসুৰ পেলেচ চালো। এতিয়া মাইসুৰ পেলেচৰ পৰা আমি আহিছো আন্ডাৰ ৱাটাৰ একুৰিয়াম। উৎপাত হৈছে জানমানে উৎপাত হৈছে হয় নাই ৰাতিপুৱা 6টা বজাতে উঠি পিনি এতিয়ালৈকে তাৰ মানে একদম পুৰা জুচ আৰু ফুৰিব আহি ৰাস্তাত গাড়ী আছে হা বলা মাইসুৰ পেলেচ 5টা বজাত বন্ধ হৈ যায় আৰু তাৰ পাছত আমি আহিছো আন্ডাৰ ৱাটাৰ একুৰিয়ামটো 8:30 লৈকে খোলা থাকে আসলতে এটা মিলাই দিছে চাগে পেলেচ চোৱাৰ পিছত একুৰিয়াম চাব পাৰিব বুলি কাৰণ আমি ইয়াৰ পিছতটো হোটেলত গৈ কি কৰিম নো সেইটো কাৰণে ভাবিলো এতিয়া চাই লওঁ 1.2 কিলোমিটাৰ মাইসুৰ পেলেচৰ পৰা একুৰিয়ামলৈ 1.4 কিলোমিটাৰ সো বেছি দূৰ নহয় সেইকাৰণে সেইটো চাই লওঁ বুলি ভাবিলো চাওঁ দিয়া কি আছে ভিতৰত ভিডিঅ' কৰিবলৈ দিয়ে বা নিদিয়ে নাজানো এইফালে সোমাই যাব লাগিব চাগে কি দেখাই আছে মাছ দেখি জান মানুহে ভাল পাব বুলি ভাবিছো আমি টিভি চা ডাঙৰ টিভি এইটো চোৱা ডাঙৰ টিভি ৱাও ধুনীয়া লাগিছে বাহ মজা এইফালে সোমাই যাব সোমাই আহিলো এইফালে এতিয়া টিকেট ল'ব লাগিব আন্ধাৰ মুন্ধাৰ সোমাই গৈছো ফালে একুৰিয়ামৰ পানীৰ শব্দ হৈ আছে পুৰা পানী পৰিছে পানী মাছ গোন্ধাইছে নমাই দিয়ক তাক এতিয়া কোচৰ পৰা সি ভাল পাব তেতিয়া এইটো হৈছে সাগৰীয় মাছ এটা ইয়াৰ নামটো হৈছে ষ্টিংৰে দুটা ফাৰ্ট এন্ট্ৰি ফিজটো 200 টকা বুলি ভাবিছিলোঁ কিন্তু দুটা মানুহৰ প্ৰায় 400 টকাই হয় 4 টকাহে কম প্ৰথমতে গাত ধৰিছিলে কিন্তু ইয়াত সোমাবলৈ পাই মানে ইমান ধুনীয়া দেখিবলৈ পাইছোঁ ন সেইটো এতিয়া গাত ধৰা নাই আৰু এইফালে এই তিনিজনে কিবা মেল পাতিছে আমাৰ কথাই পাতিছে চাগে এই দুটা হৈছে ইল নামটো লিঅ'পাৰ্ড ইল তলফালেও আছে কিবা ভঙা চিঙা জাহাজত সোমাই থকা গতে লাগিছে কেনেকৈ খাওঁ নিচিনা কৰিছে মুখখন দেখি কিবা লাগিছে এইফালে আছে এটা ষ্টাৰ ফিছ আছে প্ৰথমবাৰ দেখিছোঁ ষ্টাৰ ফিছ আজি কাছটো আগত দেখিছোঁ বাৰু কিন্তু এনেকৈ মানে পানীত ঘূৰি ফুৰা সাঁতুৰি ফুৰা দেখি মানে কিবা এটা ভাল লাগিছে ভৰিকেইটা কেনেকৈ সিহঁতি মাৰিছে কিবা এটা বেলেগ এটাই মানে ভাল লাগিছে দেখি সিহঁতক সাঁতুৰি থকা দেখি জান মানুহে অকণমানি মাছবিলাক খুব ভাল পাইছে ধৰিম নিচিনা কৰিছে কিন্তু সিহঁতি টিককৈ গুচি গৈছেগৈ এইফালে মাছ খাই আছে এই কোলা মাছটো আচলতে প্ৰত্যেকটো একুৰিয়ামতে ৰখা হয় ই মানে একুৰিয়ামত থকা যি লেতেৰাবোৰ হয় নহয় একুৰিয়ামত সেইবোৰ খাই পেলাই এইটো বেলেগ মাছ নীলা কালাৰটো দীঘলীয়া এতিয়া কেনেকৈ গৈ আছে ই চাগে ইহঁতক খায় সেইটো বাদ দিয়াচোন এইটো পাহাৰ কেনেকৈ ৰৈ আছে তোমাৰ সেইটো খাব এইটো ওপৰটো ওপৰত কেনেকৈ ৰখি আছে চাওক না পানী একেবাৰে ওপৰত ৰৈ আছে দেখি নাই সিহঁতি লেভেল মিলাই গৈ আছে ইহঁতি ওপৰৰ পৰা কিবা আহিলে খাই দিব হা চাৰ্কবিলাকে এনেকৈ খায় এইবিলাক চোৱা ওপৰত চোৱা একুৰিয়ামটো যথেষ্ট ডাঙৰ হয় আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ আছে যদি মাছ চাই ভাল পাইছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষতো ঢেৰ মাছৰ ভিডিঅ' দিয়া আছে আৰু যদি মাছ চাই ভাল নাই পোৱা তেন্তে অকণমান বৰ খাব পাৰে কিন্তু তথাপিও মই দি দিছোঁ আৰু আমি যিখিনি মানে সময় তাত কটালোঁ আচলতে যথেষ্ট ভাল লাগিলে তাত থাকি আৰু জান মানুহে চাইও ভাল পালে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আচলতে বৰ ধুনীয়া ঠাই মানে এডোখৰ দেখাবৰ কাৰণে একেডোখৰ ঠাইতে বিভিন্ন মাছ একেলগে দেখিবলৈ পাব আৰু সাগৰীয় মাছ আচলতে ৰিয়েলত
পটককৈ দেখাটো সম্ভৱ নহয়, সেইবিলাকো দেখিবলৈ পাইছোঁ। সেইটো কাৰণে ভাল লাগিছে। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। একুৰিয়ামৰ ভিতৰতে শেষৰ ফালে এনেকৈ দোকান আছে। ইয়াৰ পৰাই আমি এতিয়া কিবা এটা কিনিম, পপকৰ্ণে কিনিম চাগে। তাৰপিছত এইফালেদি ওলাই গুচি যাম আৰু। একুৰিয়ামৰ পৰা ওলাই এতিয়া আমি গাড়ীতে বহি পপকৰ্ণ খাইছোঁ, চিজ পপকৰ্ণ। ভাল লাগিলে পিচি চাই। Okay, Brindavan Garden 44 minutes লাগিব. If you start now, it is over. We are not doing. বৃন্দাবন গাৰ্ডেন আমি কাইলৈ যাম, আজি নাযাওঁ। Snow City. Snow City. অ' স্ন' চিটি নেকি? স্ন' চিটি আকৌ সিহঁতি তাতে যে লৈছিলে যে, Again. অঁ সেইফালে পিছফালে চাগে ন? স্ন' চিটি নাযাওঁ, বেটা ডাঙৰ হ'লে যাম।